কবিতাৰ শিৰোনাম বকুল ফুলৰ মালা। লিখনি ও আবৃত্তি ভাস্কৰ নীল বৰমুদৈ। সেই হাঁহিটো মনত আছেনে আপোনাৰ? দুগালৰ দুটিকোণ কোচ খাই যোৱা সেই মিঠা হাঁহিটো মনত আছে নেকি আপোনাৰ? যি হাঁহিৰ আঁৰত লুকাই আছিল মাথো নীৰৱতা। বহুদিন হ'ল সেই হাঁহিটো নেদেখা। কৰবাত হেৰাই গৈছে সেই হাঁহিটো। যি হাঁহিৰ আঁৰত লুকাই আছিল মোৰ সঁচা প্ৰেমৰ ঠিকনা। একেই আছে মোৰ ভাল পোৱাবোৰ, মাথো হেৰুৱালো সেই ভাল লগা হাঁহিটিৰ সীমনা। ক'ত কি ভুল আছিল মই আজিও নাজানিলো। হয়তো অপৰাধ আছিল চাগে মোৰ, তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁৰ হাঁহিটিৰ প্ৰেমত পৰা। হয়তো সেইবাবেই চাগে এটি সম্পৰ্ক গঢ় লোৱাৰ আগতেই মই হৈ পৰিলো অকলশৰীয়া। দুগালৰ নিজৰাৰ পানীত বুৰ যোৱা সেই শিতানৰ গাৰুটিয়ে মোক বৰকৈ প্ৰশ্ন কৰে কেতিয়াবা, তই জানো কিবা উত্তৰ পাবি এই অপেক্ষাৰ, যাৰ বাবে তই নিমাতে বাট চাইছ তেওঁ আহিব বুলি। নিদ্ৰাবিহীন অনাহাৰে প্ৰতিটো বিষাদৰ নিশা। ধিক তোৰ নিস্বাৰ্থ প্ৰেম, ধিক তোৰ সেই হাঁহিটিৰ প্ৰতি থকা ভাল পোৱা। নহয় অলগৰি, কি জান, ভাল লাগে মনে বিচৰাজনলৈ অপেক্ষা কৰি। বিষাদ ভৰা হলেও বৰ ভাল লাগে একপক্ষীয় প্ৰেমৰ যান্ত্ৰণা। তই কি বুজিবি তেওঁ কৰা অৱহেলাবোৰৰ মাজত লুকাই থকা ঠিকনা। যি অৱহেলাৰ মাজত মই বিচাৰি পাওঁ মোৰ ভাল লগাবোৰ। আৰু সেই হেৰুৱা হাঁহিটো, সি অভিশপ্ত হলেও মোক শিকাই গল সঁচা প্ৰেমৰ ঠিকনা। মই জানো সেই হাঁহিটিৰ গৰাকীয়ে মোক বিচাৰি আহিব এদিন। দুটি ওঠত জিলিকাই আনিব হেৰুৱা হাঁহিটি কৰবাৰ পৰা বিচাৰি। যিদিনা জ্বলি ছাই হব মোৰ জীৱন চিতা, আৰু মোৰ ফটোখন শুৱনি কৰি তাত জিলিকি ৰব এডালি সুগন্ধি বকুল ফুলৰ মালা। বকুল ফুলৰ মালা, বকুল ফুলৰ মালা।